নমস্কাৰ গুড মৰ্নিং সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। তো যদিহে আপোনালোকে অসম পুলিচৰ ABUB কনষ্টেবল ইণ্টাৰভিউৰ বাবে ৰখি আছে তেতিয়াহ'লে আপোনালোকৰ বাবে খুবেই এটা ভাল খবৰ, কিয়নো ইণ্টাৰভিউ কেতিয়া হ'ব কি কথা আমাৰ অসমৰ DG বিচাৰে যিটো মন্তব্য আগবঢ়াইছিল সেই মন্তব্যটো আপোনালোকক এইটো ভিডিঅ'ত শুনাব চেষ্টা কৰিম। তো যিহেতু আজি 3-4 বছৰ হৈ গ'ল কোনো ধৰণৰ ইণ্টাৰভিউ পতা নাই, তো এতিয়া নতুন চৰকাৰ গঠন হৈছে, যিখন নতুন চৰকাৰে বৰ্তমান অসম পুলিচৰ ABUB কনষ্টেবল ইণ্টাৰভিউ কেতিয়া পাতিব কি কথা তাৰ ওপৰত আমাৰ অসমৰ DG বিচাৰে যি মন্তব্য সেই মন্তব্যটো আপোনালোকক এই ভিডিঅ'টোত শুনাটো আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সকলোৰে শ্বেয়াৰ কৰিব যিসকল অসম পুলিচৰ ইণ্টাৰভিউৰ বাবে ৰখি আছে, আৰু যদিহে তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব। हेलो नमस्कार सर। নমস্কাৰ सर ABUB কিবা জানিব পৰীক্ষাটো যেতিয়া এইবোৰ হেৰি হ'ব তেতিয়া হ'ব দেই। এই মাহত হ'ব না স্যার? বেমাৰ এটা হৈ আছে ন মানুহবোৰৰ, সেইকাৰণে আন্ত বিচাৰিছো চাই লওঁ নতুন চৰকাৰে কেনেকে আগবঢ়াব বিচাৰে, আমি কৰিম এইটো। হয় হয়, এনে স্যার নটিফিকেশনটো 2-3 মাহত অহা সম্ভাৱনা আছে নে বাৰু? নটিফিকেশ্যনবোৰ সম্ভাৱনাটো মই চাই লৈছো, তাকে নতুন চৰকাৰে সোমাই লওক, হয় কাৰণ আমি কৰি দিম আকৌ বৰষুণ দিয়ক আকৌ তাকে লৈ পেলাই অবজেকশ্যন হওক, হয় হয় তাকে লৈ বৰষুণত দৌৰিবলগীয়া হ'লে এইবোৰতো কৰে আৰু হয় হয়, আমিও বিমুৰত পৰিছো স্যার, এক্সিডেন্ট মাৰিবলৈ। আমিও বিমুৰত পৰিছো, আমিতো কৰি পেলাব বিচাৰো, হয় আমাক মানুহ লাগে জলদি, আমাক জলদি মানুহ লাগে, তাকে আমাৰো আমাকহে দৰকাৰ, তোমালোকৰ দৰকাৰেই, আমাকো দৰকাৰ। হয় হয় গতিকে মই যিমান পাৰে সোনকালে চেষ্টা কৰিছো, চাওঁ কেনেকে আগবঢ়াব পাৰি দেই। হয়, ধন্যবাদ স্যার, আপোনাৰ কাৰণে বহুত আশা কৰি আছো, আপোনাৰ ওপৰতে আশা কৰি আছো। মই পুৰা আশা কৰি আছো, ধন্যবাদ স্যার। মই বেছিকেহে বিচাৰি আছো, হয় হয় স্যার, জলদি কৰি পেলাব লাগে। হয় হয়।